সো নন্দা আমাৰ এটা ৰাউণ্ড আছে সাৰপ্ৰাইজ কল বহুত ভাল পায় মানুহ আমাৰ অডিয়েন্স বিলাকে যে সাৰপ্ৰাইজ তেওঁলোকৰ প্ৰিয় শিল্পীসকলৰ লগত কথা পাতিব বিচাৰে সো মই এতিয়া কৰি আছো সো এতিয়া মোক নাম্বাৰ দিছে বহুগৰাকী তাৰ ভিতৰত মই দুগৰাকী বা তিনিগৰাকীহে কৰিব পাৰিম সো এতিয়া মই সিকি মেডো এগৰাকী তেওঁৰ নামটো অৰিজিনেল নাজানো নাং সিকি মেডো ইনষ্টাগ্ৰামত মোক মেছেজ কৰিছে মই কল কৰি আছো এটা ঠিক আছে ওকে এই সেগমেন্টটো নতুনকৈ এড কৰিছে নেকি হেল্ল' সিকি মেডো নেকি হেল্ল' সিকি মেডো নেকি হা মই ভূষণ দা কৈ আছো এছামিছ মিক্সাৰৰ পৰা কি খবৰ তোমাক সিদিনা নন্দা তাতে আজি কৰিলো সিদিনা তোমাক কল কৰিছিলো তোমাৰ নট ৰিচেবল মোৰ দুখ নাই ঠিক আছে ওকে সো এটা কোৱা ক'ৰ পৰা কৰি আছা তুমি ডিব্ৰুগড় কোন ঠাই লাহুৱাল সো এতিয়া মোৰ নন্দা মোৰ লগত আছে বাৰু নন্দাৰ লগত কথা পাতাম তোমাক তাৰ আগতে কোৱা তুমি কি পঢ়ি আছা নে কি কৰি আছা হয় নেকি বঢ়িয়া বাৰু এছামিছ মিক্সাৰ চোৱা নিশ্চয় হয় নেকি কিমান চোৱা ওকে ওকে থ্যাংক ইউ সো মাচ সো এতিয়া মই নন্দাৰ লগত কথা পাতা মই দি আছো ঠিক আছে তোমাৰ অৰিজিনেল নাম কি সিকি মেডো নেকি সিকি মেডো নেকি কি হা মোৰ আসল নাম ৰিকু গগৈ ও মাই গড সিকি মেডো দিয়া আছে দেখোন কি সিকি মেডো মই পাছৱৰ্ড হৈ গৈছে সিকি মেডো নাম থাকে নেকি ঠিক আছে ওকে মই নন্দাৰ লগত কথা পাতিব দিছো দিয়ক দি দিছো হেল্ল' কি খবৰ তোমাৰ নামটো দেখি পেলাই ভাবিছো এইটো নামতে কল কৰো নামটো অকণমান ইণ্টাৰেষ্টিং লাগিলে সেইকাৰণে ফোন কৰিলো ওকে 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 যি নহওক তুমি চিনেমা অসমীয়া চিনেমা চোৱা নে নাই ওকে ওকে ঠিকে আছে বাৰু পঢ়া শুনা কি ITI কৰি আছা ন ওকে ওকে ঠিকে আছে ভাল লাগিছে বাৰু নন্দাৰ অভিনয় কেনেকুৱা পোৱা আজি তুমি লাকি আৰু ফোন লাগি গ'ল তোমাৰ ঠিক আছে বাৰু ভাল লাগিলে বাৰু কথা পাতি অসমীয়া চিনেমা চাই থাকিবা আমাৰ অসমীয়া অভিনেতা অভিনেত্ৰী আৰু ভূষণৰ চেনেলটো চাই থাকিবা সকলোকে পাই থাকিবা ধন্যবাদ থ্যাংক ইউ সো মাচ ওকে বাই কোৱা পাপন দা মাতিম দিয়া মাতিম দিয়া পাপন দা মেক্সিমাম মুম্বাইতে থাকে ন বহুত কম গুৱাহাটী অহা হয় ট্ৰাই কৰিম দিয়া চিয়'ৰ থ্যাংক ইউ সো মাচ বাই ঠিক আছে কাটিলা এবাৰ আন এগৰাকীক কৰি আছোঁ মই তেওঁৰ নামটো কি আছিলে নানু বুঢ়া গোসাঁই তেওঁক কৰি আছোঁ এইবাৰ 97065 মই ইনষ্টাগ্ৰামত ষ্টৰিত দি দিছিলোঁ তাৰমানে ষ্টৰিত দিয়াৰ পিছত আৰু তো বেলেগত দিলেতো আৰু বহুত আহিলেহেঁতেন মই ষ্টৰিত জাষ্ট দি দিছোঁ আৰু অকণমান আগতে দিছোঁ 457 অ'কে হেল্ল' নানু বুঢ়া গোসাঁই নেকি মই ভূষণ দা কৈ আছোঁ এছামিছ মিক্সাৰৰ পৰা কি খবৰ তোমাৰ মোৰো ভাল তুমি নাম্বাৰটো দিছিলা ইনষ্টাগ্ৰামত মোৰ ষ্টৰিত দেখা পাই চ' এতিয়া মোৰ লগত নন নিৰ্বাণ দা আছে হেল্ল'
শুনি পাইছা নন নিৰ্বাণ দা আছে মই কথা পতাম তাৰ আগতে তোমাক মই সুধিব বিচাৰো যে এছামিজ মিক্সাৰ কেনেকুৱা পোৱা তুমি বহুত ভাল লাগে মই প্ৰায় চাই থাকো কি ভাল লাগে মানে আপোনাৰ এইবিলাক আৰু আপুনি এক্সট্ৰাবিলাকত লগত দি থাকে যে হয় নেকি থ্যাংক ইউ সো মাচ আৰু হেই তুমি কি ক'ৰ পৰা কৈ আছা এতিয়া মই শিৱসাগৰৰ পৰা কৈছো শিৱসাগৰ কোন ঠাই শিৱসাগৰৰ লক্ষ্মীনগৰ হয় নেকি বঢ়িয়া বাকি কি পঢ়ি আছা তুমি মই হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ বঢ়িয়া ঠিক আছে এতিয়া মই নন্দাৰ লগত তোমাক কথা পতা দি আছো অভাৰটো নন্দা হেল্ল' হেল্ল' কি খবৰ মোৰ ভালে আপোনাৰ কি খবৰ ভাল কেনেকুৱা দেখিছো আৰু ফিল্ম আপোনাৰ টিভিত অসমীয়া চিনেমা চোৱা চাও ঠিক আছে থেংক ইউ মাঘত নামনিৰ বিয়াত কেনেকুৱা লাগিছিলে নন্দাক ভাল লাগিছিলে চাইছা ন চাইছো আৰু কিবা তৰা বুলিও আছিলে তৰাখন থেংক ইউ ভাল লাগিছিলে আপুনি এতিয়া কি কৰি আছে বৰ্তমান মই সেই চিনেমাখনৰ কাম ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু এতিয়া সেই মিউজিক ভিডিঅ' কামবিলাক কৰি আছোঁ গানৰ বহুত দিন দেখা নাই আপোনাক এই চিনেমা এখন আহি আছে 21 ছেপ্টেম্বৰত তুমি মোক ফাঁকি দিলা বুলি চিনেমা হলত গৈ চাবাগৈ চিনেমাখন ভূষণকো দেখা পাবা অকণমানকৈ চিনি পোৱা নে নাই ঠিক নাই কিন্তু সেইটো ঠিক নাই ভূষণো ওলাব চিনেমাখনত গতিকে চাবা ভাল পাবা আমাৰ চিনেমাখন বুলিয়ে নহয় আমাৰ অসমীয়া চিনেমা অসমীয়া গান যিকোনো ধৰণৰ অসমীয়া ভাষা কলা সংস্কৃতি এইবিলাকৰ প্ৰতি তোমালোকে সদায় মৰম ৰাখিবা সদায় আগ্ৰহ দেখাবা তেতিয়া ভাল লাগিব দেই থেংক ইউ হেই নানু কথা পাতি বহুত ভাল লাগিলে দিয়া চাই থাকিবা এছামিজ মিক্সাৰ এণ্ড অসমীয়া ফিল্মৰ চাবা চ' থেংক ইউ ছ' মাছ বাই চ' আৰু বহুত আহিছিলে নাম্বাৰ বাট সকলোকে কৰা ইমান পচিবল নহয় বাৰু যিমান পাৰোঁ মই কৰিলোঁ বেছি দীঘল কৰিলেও ভিডিঅ'টো ভাল নালাগে চ' থেংক ইউ ছ' মাছ যিসকলে কৰিছে তেওঁলোকক নেক্সট টাইম কৰিব মই চেষ্টা কৰিম আৰু যদি আপোনালোকৰ প্ৰিয় শিল্পীৰ লগত ছাৰপ্ৰাইজ কল কৰিব লাগে ইনষ্টাগ্ৰামত গৈ নাম্বাৰ দিব পাৰে যিদিনা মই এনাউন্স কৰোঁ যে আহিব আগতে দিলে পাহৰি যায় আগতে বহুতে দি থৈ দিওঁ মোকে আহিব প্লিজ কথা পতাই দিব তেতিয়া পাহৰি যোৱা যায় ন মই যেতিয়া এনাউন্স কৰোঁ তেতিয়া দিলে ভাল হয় আৰু চ' থেংক ইউ ছ' মাছ আছামিজ মিক্সাৰৰ যিকোনো আপডেট যিকোনো ধৰণৰ ইণ্টাৰভিউ চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিটো বেল বাটন থাকে সেইটো দবাব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ এই মৰম চেনেহ পাই থাকিলে আমাৰ চেনেলত নতুন ভিডিঅ' সদায় আহি থাকিব ধন্যবাদ